নমস্কাৰ আপোনালোক সকলোৰে মোৰ চেনেললৈ স্বাগতম। মই আজি গ্ৰিড মেথড ইউজ কৰি কেনেকৈ পৰ্ট্ৰেট আঁকে তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আৰু এখন ফটোখন মই কম্পিউটাৰৰ পৰা প্ৰিণ্ট আউট কৰি উলিয়াই আনিছোঁ A4 সাইজ পেপাৰত। আৰু আজি এইটোৱে দেখুৱাম যে যোনবোৰ বিগিনাৰবোৰে নাজানে কেনেকৈ গ্ৰিড মেথড ইউজ কৰি পৰ্ট্ৰেট ড্ৰ কৰে। প্ৰায়বোৰ আছে জানে, কিন্তু তাৰে কিছুমান আছে তেওঁলোকে নাজানে। জানিলেও কেনেকৈ গ্ৰিডৰ যোনটো গ্ৰাফ থাকে, ঘৰ থাকে, কেনেকৈ আঁচ টানিব লাগে, কিমান জোখৰ ল'ব লাগে, কেনেকৈ ল'ব লাগে, প্ৰায়ে নাজানে। সেয়েহে মই আজি ভিডিঅ'টোত এইটোৱে দেখুৱাম যে আপুনি কেনেকৈ গ্ৰিড মেথডৰ গ্ৰাফটো কিমান জোখ লৈ আঁকিব, কেনেকৈ আঁকিব, তাকে দেখুৱাম। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমে হৰাইজেণ্টেল লাইনডাল আঁকি ল'ম। প্ৰথমে ইয়াৰ পৰা জোখটো লৈ ল'ম, ইয়াৰ পৰা কিমান জোখটো, প্ৰথমে ইয়াৰ পৰা ইয়ালৈকে কিমান, সেইটো জোখ প্ৰথমে লৈ ল'ম। 29 হাফতকৈ অকণমান বেছি আছে, একো নাই, সেইটো মিলি যাব। মই ইয়াৰ পৰা 0 পৰা ইয়ালৈকে প্ৰথমে জোখটো লৈ ল'ম 15 mm কে। প্ৰতিটো ঘৰ 15 mm কে হ'ব। ইয়াৰ পৰা এইটো ঘৰ যিমান হ'ব সেইটো 15 mm, ইয়াৰ পৰা ইয়ালৈকে যিমান সেইটো 15 mm কে হ'ব। ইয়ালৈকে 15 mm। প্ৰথমে হৰাইজেণ্টেল লাইনডাল আঁকি ল'ম। আঁকি লোৱাৰ আগত ফুট দি ল'ম 15 mm কে, তেতিয়াহে সুবিধা হ'ব। মই প্ৰথমে ফুট দি লওঁ 15 mm কে। মই প্ৰতিটো ঘৰ 15 mm কে ফুট দি ল'লোঁ। কিন্তু এটা কথা মন কৰিব, পেজৰ যোনটো চাইজ, মই 15 mm কে ল'লে 20টা ঘৰ হয়। 15 mm কে ল'লে 20টা ঘৰ হয়, কিন্তু ইয়াত 29 হাফত এইকণত পেজটো শেষ হৈ যায়। শেষ হৈ যোৱাৰ পেলাই এইফালে 30 নাপায়গৈ। কিন্তু আপোনালোকে যেতিয়া বহীত আঁকিব, ড্ৰয়িং বহীত আঁকিব, মই দেখুৱাম কেনেকৈ জোখটো ল'ব, তালৈকে 30 দিব। 29 হাফত এইকণত পেজটো শেষ হৈ যায় যদিও আপোনালোকে সেই বহীত আঁচটানোতে 30লৈকে দিব। মই দেখুৱাম বাৰু কেনেকৈ জোখটো লয়। আৰু এতিয়া ভাৰ্টিকেল লাইনটোৰ জোখটো দি ল'ম। এইফালে ভাৰ্টিকেল লাইনৰ জোখটো দি ল'ম। এইফালেও 15 mm কে হ'ব লাগিব। সদায় এটা মনত ৰাখিব, হৰাইজেণ্টেল লাইনৰ যোনটো জোখ সেইটো ভাৰ্টিকেল লাইনৰ লগত জোখটো মিলিব লাগিব। এফালে যদি 15 mm, এফালেও 15 mm কে হ'ব লাগিব। এফালে যদি 2 cm, এফালেও 2 cm হ'ব লাগিব। মুঠতে ভাৰ্টিকেল আৰু হৰাইজেণ্টেলৰ লাইনৰ যোনটো জোখ, সেই জোখটো একে হ'ব লাগিব। প্ৰতিটো ঘৰ স্কুৱেৰ হ'ব লাগিব, সমান জোখৰ হ'ব লাগিব। তেতিয়াহে আপোনাৰ পৰ্ট্ৰেটটো শুদ্ধ হ'ব। যেতিয়া আপুনি আঁকিব তেতিয়া শুদ্ধ মেজাৰমেণ্টটো শুদ্ধ হ'ব, নহ'লে বেকাবেকি হ'ব, মুখখন নিমিলিব ৰেফাৰেঞ্চ ফটোখনৰ লগত। সেইকাৰণে গ্ৰিডত সেইটো সদায় মন কৰিবলগীয়া কথা, প্ৰতিটো ঘৰ সমান জোখৰ হ'ব লাগিব। ভাৰ্টিকেল আৰু হৰাইজেণ্টেলৰ সদায় প্ৰতিটো ঘৰ একে সমান জোখৰ হ'ব লাগিব। তেতিয়া মই আকৌ 15 mm কে ভাৰ্টিকেল লাইনৰ জোখটো লৈ লৈছোঁ। ইয়াৰ পৰা 21 আছে, মানে 21 থাকিলে এইফালে 14টা ঘৰ হ'ব 15 mm কে। অকণমান ইফাল সিফাল আছে, কিন্তু একো নহয়। 21 পোৱাগৈ নাই, আপোনালোকে দেখিছে চাগে 21 পোৱাগৈ নাই। 21তকৈ অকণমান পেজটো সৰু আছে। আকৌ এতিয়া ভাৰ্টিকেল লাইনৰ জোখটো লৈ 15 mm কে আঁকিম। মানে ফুট দি ল'ম আঁচ টানাৰ আগত, তেতিয়া আঁচডাল টানিবলৈ সুবিধা হ'ব। মই এতিয়া 15 mm কে দি ল'ম। এতিয়া মোৰ ভাৰ্টিকেলৰ যোনটো জোখ 15 mm, সেইটো মই 15 mm দি লৈছোঁ। ফুট দি লৈছোঁ, আপোনালোকে মন কৰিলে দেখিব যে এয়া মই 15 mm ঘৰৰ জোখ লৈ ল'লোঁ। এতিয়া আকৌ এইটো ছাইডে ভাৰ্টিকেলৰ যোনটো এইটো ছাইডো মই এতিয়া 15 mm কে জোখটো লৈ ল'ম। প্ৰতিটো ঘৰ 15 mm ফুট দি ল'ম। দি লোৱাৰ পাছত আকৌ এইটো ছাইডে
এইটো চাইডে ওপৰফালে মই যোনটো জোখ লৈছিলোঁ সেইটো জোখ লৈ একে চাইজৰে মই ঘৰবিলাকৰ কাৰণে মানে ফুট দি ল'ম। ওপৰফালে যোনটো ফুট দিছিলোঁ সেই একে জোখ লৈ তলফালেও দিম। কিন্তু মই এইটো ওপৰফালে আঁকোতে 30 cm পোৱাগৈ নাছিলে, আৰু মই যদি এনেকুৱাকৈ স্কেল পাত লৈ ঘূৰাই যদি আঁকি দিওঁ বা চিন দি দিওঁ ফুটকৈ তে নিমিলিব। ওপৰৰ এইটো কাৰণ কি অলপ পেজটো চুটি হোৱাৰ কাৰণে এইফালে ঘৰটো সৰু হ'ল। এইফালে যদি মই স্কেল পাত ওলোটা কৰি আঁচটা নিদিওঁ তে ওপৰৰ ঘৰটোৰ লগত তলৰ ঘৰটো নিমিলিব। সেইকাৰণে পেজখন সদায় চিধা ৰাখিব। যদি এনেকুৱা পেজ চুটি থাকে বা সৰু হয় পেজখন, ওপৰফালে এনেকৈ যদি আঁচটা নিছে তে তলৰফালেও সেই একেটা জোখে এনেকৈ স্কেলডাল লৈ পেলাই আঁচটা নিব, নহ'লে এই ওপৰৰ সৰু ঘৰটোৰ লগত তলৰ ঘৰটো নিমিলিব। এতিয়া মই এইফালে যেনেকৈ স্কেল পাত লৈ আঁচটা নিছিলোঁ এইটো চাইডেও তেনেকৈ আঁচটা নিম। প্ৰথমে ফুট দি ল'ম আঁচটা অনাৰ আগত, তেতিয়া আঁচটা নিবলৈ সুবিধা হ'ব। এতিয়া আপোনালোকে দেখিছে চাগে এয়া ফুট দিয়া আছে, প্ৰতিটো ঘৰ ফুট একে জোখৰ, ওপৰৰ ফালে যিমান জোখ তলফালেও সিমান জোখে, আৰু ভাৰ্টিকেলৰ যোনটো এইটো চাইডে যিমান জোখ সেইটো চাইডেও ইমানেই। কিন্তু পেজখন অলপ চুটি দীঘল আছিলে যে, এফালে অলপ চুটি আৰু এফালে অলপ চুটি, কোনো কথা নাই, সেইটো আঁচটানতে মই দেখুৱাই দিম। তেনেকৈ আপুনি গ্ৰিড মেথডত প্ৰব্লেম হ'বই, কাৰণ কি ইয়াতকৈ যেতিয়া আপুনি পৰ্ট্ৰেট আঁকিব ইয়াতকৈ ডাঙৰো পাব পাৰে। কি ঠিক A4 যদি কয় আপোনাক যে আপুনি মোক আপোনাৰ কমিশ্যন ৱৰ্ক আহিছে, তে কয় যে মোক A4তকৈ ডাঙৰ লাগে, A3 লাগে, A3টো জোখটো বেলেগ হ'ব পাৰে। তেতিয়া আপুনি 15 mm ঘৰ দিলে বহুত সৰু ঘৰ হ'ব। মই দেখুৱাম A3টো কেনেকৈ গ্ৰিডৰ জোখ লয় সেইটোও দেখুৱাম। তেতিয়া আপুনি তাত 2 cm বা 3 cm ল'লে সুবিধা হ'ব, নহ'লে ঘৰবিলাক বহুত সৰু হ'ব, আঁকিবলৈ অসুবিধা হ'ব। ঘৰবিলাক যেতিয়া নাম্বাৰিং কৰিলে হ'ব অসুবিধা অলপ আঁকিবলৈ, বেছি সৰু ঘৰ হ'লে। এখন A4 কাৰণে মই 15 mm লৈছোঁ, যদি A3 হ'লে মই 2 cm ল'লোঁ। এইফালে যিমান 15 mm, তলফালেও 15 mm, আৰু এইফালেও হৰাইজেণ্টেল এফালেও 15 mm, এইফালেও 15 mm। ফাৰ্ষ্ট মই ভাৰ্টিকেল লাইনডাল আঁকি ল'ম, ডাঠকৈ আঁকিছোঁ। যাতে আপোনালোকে দেখা পায়, সেইকাৰণে অলপ ডাঠকৈ আঁকিছোঁ। আপোনালোকে এতিয়া দেখিছে মই ভাৰ্টিকেল লাইনডাল আঁকিলোঁ। প্ৰতিটো সমান ঘৰ, সমান আঁচ হ'ব লাগিব। অলপ তেৰা বেকা হ'লে অসুবিধা হ'ব, সেইকাৰণে একেবাৰে গোটেই লাইনটো ওপৰৰ যোনটো ডট দিছে তলৰ ডটটোৰ লগতো সমান হ'ব লাগিব। তেতিয়া মই হৰাইজেণ্টেল লাইনডাল আঁকিম। আপোনালোকে দেখিছে এতিয়া মই প্ৰতিটো ঘৰ 15 mm আঁচটা নি ল'লোঁ, কিন্তু মই কৈছিলোঁ যে এফালে এইটো ছাইডৰ ঘৰটো 15 mmতকৈ কম আছে, কাৰণ কি পেজখন সৰু, আৰু এই তলৰ ফালেও 15 mmতকৈ কম আছে, পেজটো সৰু কাৰণে। কিন্তু একো নাই, যেতিয়া ড্ৰয়িং পেজত আঁচটা নিব তাত এফালে 30 দিলে 15 mm হৈ যাব এইটো ঘৰ, আৰু এফালে 21.5 দিলে এইটো ঘৰো 15 mm হৈ যাব, 15 mm হৈ যাব। আৰু গ্ৰিড মেথডত সদায় আঁচটা নিলে নাম্বাৰিং কৰি ল'ব। নাম্বাৰিং কৰি ল'লে তেতিয়া ছবিখন আঁকোতে ঘৰবিলাক বিচাৰি ফুৰিব নালাগে যে কোনটো ঘৰত আছিলে মোৰ
যেতিয়া আউটলাইন আঁকি দিব এইটো ঘৰত আছিলে কোনটো ঘৰত আছিলে প্ৰব্লেম হ'ব সেইকাৰণে সদায় নাম্বাৰিং কৰি ল'ব 1 2 3 4 5 দেখিছে 1 2 3 কে মই নাম্বাৰিং কৰি লৈছোঁ 20টা ঘৰ হৈছে আৰু এফালেও 1 2 কে নাম্বাৰিং কৰি ল'ব এফালে 20টা ঘৰ আৰু এফালে 14টা ঘৰ এনেকা নাম্বাৰিং কৰি ল'ব তেতিয়া সুবিধা হ'ব যেতিয়া আউটলাইন আঁকি থাকিব আউটলাইন আঁকিলে তেতিয়া বিচাৰি ফুৰিব নালাগে যে মই কোনটো ঘৰত আছিলোঁ যদি নাম্বাৰিং কৰি নলয় তেনেহ'লে অসুবিধা হ'ব বাৰ বাৰ ইয়াৰ পৰা গন্তি কৰি থাকিব লাগিব আপুনি কোনটো ঘৰত আছিলে আউটলাইন আঁকা সময়ত তে ফাৰ্ষ্ট কামটো হৈ গ'ল ৰেফাৰেঞ্চ ফটোখনত এনেকৈ জোখ লৈ প্ৰথমে ঘৰ বনাই ল'ব আৰু এতিয়া মেইন কামটো হ'ল আপুনি যোনখন ড্ৰয়িং পেজত আঁকিব ড্ৰয়িং পেজখনত আঁচ টানি ল'ব লাগিব একে জোখ লৈ অলপো সিফাল নহয় একে জোখ ইয়াত যেনেকৈ আঁকিলে তাত আঁকিলেই হ'ল খালি ইয়াত মই কৈছিলোঁ এইফালে 30 cmতকৈ অলপ কম আৰু এইফালে 21 হাফতকৈ অকণমান কম সেইকাৰণে এই ঘৰটো আৰু এই ঘৰটো অলপ সৰু হৈছে কিন্তু একো চিন্তা কৰিলেও কথা নাই ইয়াত 21 হাফে দিব আৰু এইফালে 30 তে আজিলৈ ইমানেই মই নেক্সট ভিডিঅ'ত দেখুৱাম যোনখন ড্ৰয়িং পেজত আপুনি আঁকিব তাত গ্ৰিডটো কেনেকৈ আঁকিব গ্ৰাফটো কেনেকৈ আঁকিব সেই বিষয়ে দেখুৱাম তে আজিলৈ ইমানেই যদি মই এই ভিডিঅ'টোতে দেখুৱাম তে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু বহুতে হয়তো ভিডিঅ'টো চাবলৈ অসুবিধা পাবও পাৰে সেইকাৰণে মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কে ৰাখিম একেবাৰে শেষলৈকে গোটেই পৰ্ট্ৰেটখন কেনেকৈ আঁকিব তাৰ বিষয়ে দেখুৱাম পাৰ্ট 1 পাৰ্ট 2 কে এনেকৈ থাকিব সেইকাৰণে আজিলৈ ইমানেই ভিডিঅ'টো বেছি দীঘল নকৰোঁ তে নেক্সট ভিডিঅ'ত মই দেখুৱাম আপোনালোকক কেনেকৈ আঁকিব ড্ৰয়িং পেজখনত যোনখনত আপুনি পৰ্ট্ৰেটখন আঁকিব সেই ড্ৰয়িং পেজখনত কেনেকৈ ইয়াৰ জোখ লৈ আঁকিব কাৰণ কি এইফালে অলপ ঘৰটো সৰু আছে আৰু এইফালে ঘৰটো সৰু আছে তে অলপ প্ৰব্লেম হৈ যাব পাৰে যোনবোৰ বিগিনাৰ সৰু হোৱাৰ কাৰণে ঘৰটো জোখটো ল'বলৈ অসুবিধা হ'ব পাৰে সেইকাৰণে মই নেক্সট ভিডিঅ'ত দেখুৱাম কেনেকৈ জোখটো লৈ আঁকিব তে আজিলৈ ইমানেই